নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ জেলিৰ এটা ৰেচিপি। এয়া প্ৰথমে মই মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত ইয়াত দি দিছোঁ কেইটামান পাঁচফোৰণ, 3টা পকা জলকীয়া দি আমখিনি দি দিছোঁ। মই আমখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিলোঁ। আপোনালোকে যদি বিচাৰে অলপ সৰুকৈ কাটিব, সিজাত অলপ সুবিধা হ'ব। এবাৰ ভালদৰে লৰাই এতিয়া ইয়াত দি দিম সোৱাদ অনুসৰি নিমখ আৰু অলপমান হালধি। এইখিনি দিয়াৰ পাছত এতিয়া 2 মিনিটমান এনেদৰে ভাজি লৈছোঁ। তাৰ পাছত ইয়াত দি দিছোঁ গৰম পানী। ভালদৰে উতল অহালৈকে এতিয়া এইখিনি ঢাকি দিম। ইয়াত অলপমান আদা নহৰু দি এতিয়া আমখিনি সিজি আহিছে। তেনেকুৱাতে ইয়াত দি দিম 2 চামুচমান গুড়। গুড়খিনি দিয়াৰ পিছত আকৌ আমি সিজাই থাকিব লাগিব যেতিয়ালৈকে ভালদৰে আমখিনি সিজি নাযায় আৰু পানীখিনি শুকাই নাযায়। আমখিনি ভালদৰে সিজিবৰ বাবে এতিয়া মই ইয়াত আৰু অলপমান পানী দি দিছোঁ। আমখিনি যেতিয়ালৈকে ভাগি নাযায়, সম্পূৰ্ণ সিজি নাযায়, তেতিয়ালৈকে এনেদৰে সিজাই থাকিব লাগিব। মই এয়া ভাতৰ লগত খাবৰ বাবে ৰেডি কৰিছোঁ। আপোনালোকে যদি বিচাৰে ৰুটি পুৰিৰ লগতো খাব পাৰে। এয়া এতিয়া মোৰ আমৰ জেলি ৰেডি হৈ গ'ল। অলপমান আপোনালোকক বাঢ়ি দেখুৱাই দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।